নমস্কাৰ বন্ধুবৰ, আজি মই আপোনালোকক আমাৰ অসমীয়া সমাজত সদায় ব্যৱহাৰ হৈ থকা কেইটামান ফকৰা যোজনাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। অজানিতে হৈ যোৱা ভুল ক্ৰুটিবোৰ আপোনালোকে যাতে কমেণ্টৰ যোগেৰে জনায়। নমস্কাৰ। 1. অধিক মাছত বগলী কণা। বহুত বেছি বিকল্প থাকিলে তাৰ মাজৰ পৰা এটা বাছনি কৰা অসুবিধা হয়। বগলীয়ে মাছ খাই ভাল পায়। ই মাছ ধৰাৰ ক্ষেত্ৰতো অত্যন্ত পাৰ্গত। কিন্তু চৌদিশে মাছ উভৈনদী হ'লে কোনটো ধৰোঁ কোনটো নধৰোঁ হৈ বগলীয়ে মাছ ধৰিব নোৱাৰা হয়। সেয়েহে অধিক বিকল্পৰ ক্ষেত্ৰত বাছ বিচাৰ কৰি থাকোঁতে বাছনিত ভুল হোৱাৰ বা বাছনি কৰিব নোৱাৰা নহ'বলৈ এই যোজনাৰ দ্বাৰা সকীয়াই দিয়া হৈছে। নম্বৰ 2. অভ্যাসৰ নৰ, কৰ্ণপথে কৰে হৰ। নিয়মিত অভ্যাস কৰিলে যিকোনো কামেই সহজে কৰিব পাৰি। কাণৰ কেৰু বা থুৰীয়া পিন্ধা ফুটাটো সৰু। ইয়াৰ মাজেৰে কাঁড় মৰাৰ অভ্যাস কৰিবলৈ যোৱা কাৰীজন অত্যন্ত পাৰ্গত নহ'লে লক্ষ্য হোৱা ব্যক্তিজনৰ প্ৰাণ যোৱাৰ আশংকা থাকে। কিন্তু অভ্যাস কৰিলে মানুহ ইয়াতো পাৰ্গত হয়। সেয়ে অভ্যাস কৰিলে টান কামো কৰিব পৰা যায় বুলি এই যোজনাৰ দ্বাৰা অনুপ্ৰাণিত কৰা হৈছে। নম্বৰ 3. অধিক ভোজন পেটলৈ বেয়া। যিকোনো বস্তুৰে প্ৰয়োজনতকৈ বেছি হোৱাটো বেয়া। ভোজন বা খাদ্য মানুহৰ বাবে অত্যন্ত প্ৰয়োজনীয়, কিন্তু অধিক ভোজনৰ ফলত শৰীৰৰ অনিষ্ট হোৱাৰহে সম্ভাৱনা অধিক। তেনেদৰে যিকোনো কামৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য। প্ৰয়োজনাধিক উপভোগ ব্যৱহাৰ কৰাৰ ফলত উপকাৰী বস্তুৰ পৰাও মানুহৰ অপকাৰ হ'ব পাৰে। নম্বৰ 4. অতি ভক্তি চোৰৰ লক্ষণ। ইয়াৰ বিষয়ে বোধ কৰোঁ আপোনালোকক নকলেও হ'ব, আপোনালোকে ইয়াৰ বিষয়ে চাগে সকলোৱে জ্ঞাত। নম্বৰ 5. অতিপাত হলাগনি ফুচুলনিৰ চিন। আপুনি আঁতৰি যাবা তাক কৰি ঘিণ। প্ৰয়োজনাধিক বা অহৈতুক তোষামোদৰ অন্তৰালত সাধাৰণতে ন্যস্ত স্বাৰ্থ জড়িত থাকে। গতিকে এনে তোষামোদত ভুল গৈ কামত প্ৰবৃত্ত হ'লে ভালতকৈ বেয়া হোৱাৰহে সম্ভাৱনা অধিক। গতিকে ইয়াক চিনি পাই এনে উচতনিত ভুল যোৱাৰ পৰা বিৰত থকাই ভাল। বন্ধুসকল, আজি এই 5টা ফকৰা যোজনা আপোনাৰ হ'বলৈ আগবঢ়ালোঁ। কালিলৈ আকৌ 5টা ফকৰা যোজনা লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব দেই। ধন্যবাদ। জয় আই অসম।